শিডিউল ট্ৰাইব যেটো এছটি কমিশন তেওঁলোকে এপ্ৰুভ কৰিব লাগিব। জনজাতি সকলৰ যদি মানে কৰিব পৰা যায় নিয়মমতে তেওঁলোকে নিশ্চয় মানে সবে ল'ব লাগিব আৰু এই সমস্যা ধুনীয়াকৈ সমাধানটো হৈ যোৱাতে আমি সবে বিচাৰিব লাগিব। গতিকে হেতুৰ কাৰণে চৰকাৰেও ব্যৱস্থা লৈ আছে, দল সংগঠনবিলাকো আলোচনা কৰি আছে। অকল তেওঁলোকে মানে প্ৰতিবাদ কৰিছে হেতু নহয়, তেওঁলোকেও পৰামৰ্শ দিছে। মই ভাবো সবৰে পৰামৰ্শ সেইবিলাকক লৈ ফালে নিশ্চিতভাৱে এটা সমাধানৰ সূত্ৰ ওলাব পাৰিব, য'ত জনজাতি সকলৰ মানে যি আপোনাৰ মানে প্ৰটেকশ্যনৰ কথা কৈছে, সুযোগ সুবিধাবিলাক যি আছে সেইবোৰ বাহাল থকাৰ কথা কৈছে, নিশ্চয় সেইখিনি ব্যৱস্থাও হ'ব। আৰু নতুন জনজাতি সকলৰ যদি মানে কৰিব পৰা যায় নিয়মমতে তেওঁলোকে নিশ্চয় মানে যি প্ৰয়োজনীয়তা আছে আৰু তেওঁলোকে জনজাতি হিচাপে যিখিনি প্ৰাপ্য সেইখিনি নিশ্চিতভাৱে চৰকাৰে সেইখিনিও কৰি দিব পাৰিব। গতিকে মই ভাবো সেইকাৰণে এটাই আনটোক আমি দোষাৰোপ কৰি থাকিব নালাগে। এই সমস্যা সমাধান চৰকাৰৰ দ্বাৰাই হ'ব, কাৰণ সেইটো চৰকাৰী স্বীকৃতি। জনজাতিৰ স্বীকৃতি হ'ল চৰকাৰী স্বীকৃতি, সেইটো সাংবিধানিক স্বীকৃতি আৰু সেইটো চৰকাৰে কৰিব। তাৰ কাৰণে প্ৰক্ৰিয়া আছে, আমি প্ৰক্ৰিয়াটো অলপ সবে ৰ'ব লাগিব আৰু দিহা পৰামৰ্শ কিবা থাকিলে সকলোৱে আমি ভালদৰে দিহা পৰামৰ্শ দিব লাগে। আৰু মই ভাবো তেনেকুৱাকৈ আমি আগুৱাই গ'লে নিশ্চয় কিবা এটা মেকানিজম উলিয়াব পাৰিব, যিটো মেকানিজমত জনজাতিখিনিও শংকিত হ'ব লগা নাই। নতুনকৈ জনজাতি যি ক'লে হ'ব মানে তেওঁলোকেও মানে কাকো শংকা কৰিবলগীয়া নহয়। তো চৰকাৰ সবৰ কাৰণে, গতিকে চৰকাৰে নিশ্চিতভাৱে সকলৰ ভালৰ কাৰণে চিন্তা কৰিব। জনজাতিকৰণ বিষয়টো ৰাজনৈতিক বিষয়ে নহয়, ৰাজনীতিক দলত কোনো ৰাজনীতিক দলত ইয়াৰ সিদ্ধান্তও নাই। কিন্তু যিসকলে জনজাতি হ'ব বিচাৰিছে তেওঁলোকক সমৰ্থন কৰা ৰাজনীতিক দল আছে, আৰু হ'ব নালাগে বুলি কোৱা এইটো জনজাতিসকল তেওঁলোকৰ সপক্ষেও মানে সমৰ্থন দিয়া ৰাজনীতিক দল থাকিব পাৰে। আমাৰ জনজাতি সংগঠনবোৰে বহুত উদাৰ লিবাৰেলি বহুত কথা কৈ দিছে যে যদি কৰিবই লাগিব যদি ভাবে ভাৰত চৰকাৰ, অসম চৰকাৰে 6টা জনগোষ্ঠী, এতিয়া বৰ্তমানৰ জনগোষ্ঠী জনজাতিসকলে পাই থকা সুবিধাখিনি ইয়াৰ পৰা শ্বেয়াৰ দিব নোৱাৰে। বেলেগে আপোনালোকে কোটা সৃষ্টি কৰক, বেলেগ কেটেগৰী সৃষ্টি কৰক। ইয়াতকৈ ইমান উদাৰ এটা চিন্তা ক'ত হ'ব পাৰে? ইয়াত ভাৰত চৰকাৰে ইচ্ছা কৰিলে বহুতখিনি পৰিৱৰ্তন আনিব পাৰে, কিন্তু তেওঁলোকে এইটো আনিবৰ কাৰণে বহুত এটা প্ৰচেছত যাব লাগে। যেনেকৈ RGI ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়া তেওঁলোকে এপ্ৰুভ কৰিবই লাগিব, কিন্তু RGIৰ এপ্ৰুভ কৰিবৰ কাৰণে ক্ৰাইটেৰিয়া সেই সময়ত যেতিয়া বনাইছিলে সেই ক্ৰাইটেৰিয়াৰ লগত যদি মিল নাখায় RGIয়ে কোনোদিন এপ্ৰুভ নকৰে। তেতিয়া সংশোধনৰ প্ৰয়োজন হয়, সংশোধন আনিবৰ কাৰণে সেইটো পাৰ্লামেণ্টাৰী প্ৰচেছ বহুত দীঘলীয়া। আৰু মই কৈ আছোঁ শিডিউল ট্ৰাইব যিটো ST কমিশন তেওঁলোকেও এপ্ৰুভ কৰিব লাগিব। সেই দুটা অনুষ্ঠানে এপ্ৰুভ নকৰা পৰ্যন্ত পলিটিকেলিও আপুনি ডিচিশ্যন ল'ব নোৱাৰে। কিন্তু এক্সিষ্টিং ক্ৰাইটেৰিয়া যিটো আছে সেইটো যদি সংশোধন নহয় এই দুটা অনুষ্ঠানেও এপ্ৰুভ কৰিবই নোৱাৰে। যিটো প্ৰতিবাদ এইটো প্ৰভাৱ পেলাব নেকি 2026 বিধানসভা নিৰ্বাচন? সেইটো নিজৰ এৰিয়াত আপাৰ আছাম বা বঙাইগাঁও বা এই কেন্দ্ৰিক কিছুমান এৰিয়াত প্ৰভাৱ পেলাবও পাৰে, কিন্তু এইটোতো নতুন পৰিস্থিতি নহয়। আগৰ ইলেকশ্যনবোৰত দেখিছোঁ। এইকাৰণে এইটো কোৱা নাযায়, কাৰণ এইটো এটা আন্দোলন হয়। আন্দোলনৰ সপক্ষেও এটা মতামত আছে, বিপক্ষেও এটা মতামত আছে। আৰু সেইবুলি আপুনি প্ৰশ্ন কৰিব পাৰে যে জনজাতিকৰণটো বিৰোধিতা কলা যিটো আন্দোলন ট্ৰাইবেল সংঘই কৰি আছে তাৰ কিবা প্ৰভাৱ পৰিব নেকি, সেইটো এটা প্ৰশ্ন। কিন্তু প্ৰভাৱ পৰিব নপৰিব সময়ে ক'ব, কাৰণ তেনেকুৱা আন্দোলন আগতো হৈছে। কিন্তু মই ভাবোঁ যে আমাৰ অসমৰ সামাজিক জীৱনত এই আন্দোলনবিলাকক লৈ পেলাই সামাজিক এটা সংঘাত বা সংঘৰ্ষ তাৰ যাতে পৰিৱেশটো সৃষ্টি নহয়, তাৰ কাৰণে মই আহ্বান জনাওঁ। नोंथांमोनाथ' भिडिअखौ नायनानै बुजिजोबखाबाय जानांगौ बिश्वजित दैमारि आरो जोंहा उरखाव गोरा ब्रह्म बिथांमोना मा बुंखो मोनद' हारिखौ ST होनायनि थाखाय आरोना। थेंक इउ। बिदिब्ला